নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰো আপোনালোক সকলো ভালে আছে। আৰু মই অংকিতাই মোৰ ইউটিউব চেনেল কেচেৰু অংকিতালৈ আকৌ এটা নতুন ব্লগ লৈ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আৰু এতিয়া আমি ওলাই আছো, আজি যিহেতু সানডে হয়, মোৰ ভতিজা অংশুমান ভূঞাৰ স্কুলখন চাবলৈ বুলি। বলক আপোনালোক সকলোৱে গৈ আছো। আৰু আপোনালোকে সকলোৱে মোৰ যিহেতু চেনেলটো নতুন ইউটিউব চেনেল এটা খুলিছো বুলি আপোনালোকক জনাইছোৱে। আৰু মোৰ ইউটিউব চেনেলটোত বৰ্তমানে যেকেইটা ভিডিঅ' মই আপলোড কৰিছো, আপোনালোকে ভিডিঅ' কেইটা চাই পেলাই কেনেকুৱা পাইছে অকমান জনালে মোৰো ভাল লাগিব। আৰু যিহেতু মই কৈছো কেচেৰু আচলতে এটা উদ্দেশ্যৰেহে মই চেনেলটো আৰম্ভ কৰিছো, আৰু আৰম্ভণি আৰতে হৈছে আচলতে হেণ্ডলুমৰ ওপৰত আচলতে আমি কাম কৰিবলৈ ওলাইছো। আৰু কামখিনি আচলতে এতিয়া লাহে লাহে আৰম্ভ হৈ আছে। আচলতে তাঁতশাল বুলি ক'লে ইমান সহজে মানে হৈ যোৱা কাম নহয়, যিহেতু এখন মাটিশালৰ কাম আমি আৰম্ভ কৰা নাই। যিটো পাট মুগাকে আদি কৰি বিভিন্ন জনজাতীয় জনগোষ্ঠীৰ আমি কাপোৰ কানিৰো বনোৱাৰ আচলতে পদক্ষেপ এটা হাতত লৈছো। তো সেয়েহে এইবিলাক শালত আচলতে কিছুমান সময় লাগে, এতিয়াহে আচলতে আমি গম পাইছো কথাটো। তো একো নাই, আপোনালোকে মোৰ ভিডিঅ' বিলাক চাই থাকিব। আৰু বৰ্তমানে যিখিনি কাম চলি আছে এইখিনি প্ৰায় আচলতে এইখিনি নহলেও আচলতে সেইখিনি কাম হোৱাটো ইমান সম্ভৱ নহয়। তো এইখিনি কাম আচলতে আগবঢ়াই নিলেহে আমি মেইন শালখনলৈ গৈ পেলাই কাপোৰ উলিওৱালৈকে আমাৰ সুবিধা হ'ব। সেইখিনি আপোনালোক সকলোৱে জানেই যিহেতু, আৰু আমাৰ কাৰণেও বস্তুটো নতুন হয়। গতিকে আপোনালোকে চাই থাকিলে আৰু নজনা কথাবোৰ আপোনালোকে শিকাই দিলেও আমাৰ ভাল লাগিব জনাসকলে। আৰু যিসকলে ভিডিঅ'টো চাই থাকে, সদায় মোৰ ভিডিঅ' চাই তেওঁলোকক মই বাৰে বাৰে ধন্যবাদ জনাই থাকো। আৰু আহি থকা আগন্তুক ভিডিঅ' বিলাকো আপোনালোকে চাই থাকিব বুলি মোৰ আশা থাকিলে। মানিবলৈ কয়, নিয়ম নীতি বিলাক মানি চলিবা। আৰু হোষ্টেলত থাকিবা এতিয়া, হয় নাই? নতুন এটা বস্তু শিকিবা মানে তোমাৰ লাইফটোত, হয় নাই? তো এতিয়া আইতাহঁতক, মোক, খুৰা চবক এৰি পেলাই যে হোষ্টেলত থাকিবা, তোমাৰ মনত পৰিব নাই? আকৌ শনিবাৰ ডাঙৰ হ'ল আৰু, হয় নাই? আৰু এয়া হৈছে আমাৰ অংশুমান ভূঞা, খুব কথা কয়। আৰু আপোনালোকে মোৰ দুই এটা ভিডিঅ' চাগে তাক অকমানকে দেখা পাইছেই। খুব মৰমৰ হয় আমাৰ এটাই ল'ৰা, ভতিজা একমাত্ৰ অংশুমান ভূঞা। আৰু তাক আমি মৰমতে কি বুলি মাতো? বুলি মাতো। আৰু চবেই তাক বেলেগ বেলেগ নাম দি পেলাই মাতে, হয় নাই? গতিকে এতিয়া স্কুললৈ গৈ আছো, যে চানডে হয়, আমিতো গুচি যাম, পেহী গুচি যাব, হয় নাই? তো সেইকাৰণে এতিয়া চানডে বুলি আমি নেনেৰ স্কুলখন এবাৰ পেহীয়ে চাই আহিব, হয় নে? তো এতিয়া আমি চবকে লৈ যাওঁ, হয় নাই? এতিয়া অংশুমান ভূঞাৰ স্কুলখন চাই আহিলো। আৰু অংশুমান ভূঞাই কৈছে, মানে মোৰ ভতিজাটোৱে কৈছে, তাৰ বোলে স্কুলখন ভাল লাগিছে, কিন্তু তাত যিটো মানে হোষ্টেল ফেচিলিটি আছে তাৰ একদম ভাল লগা নাই। তো এতিয়া আকৌ প্লেন চেঞ্জ কৰিব লাগিব। এতিয়া মে বি চাগে আকৌ আমি তাৰ এডমিশ্যনৰ কাৰণে আকৌ বেলেগ স্কুল চাব লাগিব। তাৰ আকৌ ভাল নালাগিলে যিহেতু আকৌ আমাৰো পাছত প্ৰব্লেম হৈ থাকিব, যিহেতু তাক আমি অকমান বেলেগ ধৰণে এইবাৰ স্কুলত এডমিশ্যনটো দিয়াৰ কথা চিন্তা কৰিছো। তাকে চাওঁ কি হয়। এতিয়া আমি স্কুলখন আচলতে আপোনালোকক দেখাবলে নহল, তাৰ লগত কথা পাতি থাকোতে সি কৈছে তাৰ বোলে একদমেই মানে হোষ্টেলৰ পৰিৱেশটো ভাল লগা নাই। তো এতিয়া চাওঁ, তাকে ঘৰত গৈ পেলাই সি কি মতামত দিয়ে। আৰু এতিয়া আমি ওচৰতে আন্টি এজনী আছিলে স্কুলৰ ওচৰত, আন্টিজনীৰ ওচৰত আহিছো। তো চাই থাকক আমাৰ ভিডিঅ'টো। এয়া আন্টিজনী ঘৰত আচলতে ফুলৰ কালেকশ্যন আছে কেইটামান, তাকে আমাৰ ভাল লগা দুটামান ফুলৰ কালেকশ্যন আমিও ইয়াৰ পৰা লৈ যাম। এইটো হৈছে মন্দিৰ। আৰু চাওকচোন, ঘৰৰ সন্মুখতে কি ধুনীয়াকৈ শিৱ বাবাৰ এনেকৈ থানখন সজাই লৈছে। আৰু আন্টিৰ ঘৰত সোমাই দেখিলো ধুনীয়া ধুনীয়া ফুলৰ কালেকশ্যন। এয়া কিছুমান মানে মোৰ হাজবেণ্ডৰ ঘৰত নথকা, মানে এতিয়া আমাৰ ঘৰত নথকা কিছুমান ফুলৰ কালেকশ্যন আন্টিৰ ঘৰত বিচাৰি পালো। আৰু আন্টিৰ ঘৰৰ পৰা খুজি পেলাই নিজৰ পচন্দ অনুযায়ী লৈ লৈছো কেইবিধমান ফুল। আৰু ঘৰত গৈ এইখিনি ধুনীয়াকে লগাম। আন্টিজনী হৈছে মোৰ মাৰ একদম বেষ্ট ফ্ৰেণ্ড। আৰু যেতিয়া আন্টিজনীৰ ঘৰত যাওঁ, মানে কি দিম, কি খুৱাম, কি কৰিম, মানে এনেকুৱা কৰে আন্টিয়ে। আচলতে ছোৱালী নাই কাৰণে মই যেতিয়াই যাওঁ আন্টিয়ে খুব মৰম কৰে। আৰু এয়া মোৰ লগত কথা পাতি আছে, আকৌ কেতিয়া আহিম, কেতিয়া আন্টিৰ ঘৰত ভাত খাম, সেইবোৰে আলোচনা কৰে সদায়। মোক নিজৰ ছোৱালীৰ নিচিনা বহুত মৰম কৰে। আৰু ময়ো সেয়েহে গৈ পেলাই আন্টিৰ পৰা ফুল, শাক পাচলি যি য'ত যেনেকে পাওঁ একদম নিজৰ ঘৰৰ নিচিনা গপচত উঠাই আনিছো আন্টিৰ পৰা। তেওঁ মানুহজনী আচলতে খুব মৰমীয়াল হয়, মানুহক খুব সহজভাৱে লয়। আৰু সেইকাৰণে আমাৰো ভাল লাগে, যিহেতু আমিও সহজে তেওঁৰ লগত মিলি যাব পাৰো। আৰু এইফালে মায়েও কেইটামান নিজৰ পচন্দ মতে ফুল আন্টিৰ পৰা লৈ লৈছে ঘৰত ৰুবলৈ বুলি।
আৰু এইখিনিতে এটা ফুল দেখিছেনে পঞ্চমুখী ৰক্তজবা বুলি কয় এইটো বোলে বেমাৰৰ কাৰণে ঔষধতো লাগে সেইকাৰণে ইয়াৰ পৰাও এটা ডাল ছিঙি লৈ লৈছো আকৌ এইফালে আহি ভতিজাটোৰ স্কুলৰ এডমিশ্যনৰ কাৰণে সোমালো আৰু যিহেতু কাইলৈ ঘৰলৈ যাব লাগিব হাজবেণ্ডৰ ঘৰলৈ জেতুকাপাত দুটামানো মাক লগত লৈ খুজি ললো আকৌ ৰাস্তাত মাৰ সৈতে আহি থাকোতে কাষৰ ঘৰৰ খুৰাজনৰ ঘৰত সোমাই পেলাই মধুৰিআমো দুটামান পাৰি পেলাই খাই ললো গাঁৱত আচলতে এয়াই মজা আৰু গধূলি খাবলৈ বুলি সোনকালে নিৰামিষ ভাতকে ৰান্ধিবলৈ যা যোগাৰ কৰিলো যিহেতু দেওবাৰ মায়ে নিৰামিষ ভাত খাব সেয়েহে চিম্পল নিৰামিষ ভাজি এনেকৈ ৰাতি খাবলৈ বুলি ৰেডি কৰি লৈছো আৰু এয়া যে দেখিছে ভাজি লাউৰ আগ ভাজিছো আলুৰ লগত এয়া অথনি দিনত যোৱা আন্টি ঘৰৰ পৰা আনিছো আৰু এইফালে ছজনা আৰু ৰঙালাও মিক্স কৰি পেলাই ভাজিম আৰু এনেকৈ চিম্পলভাৱে আজি আমাৰ ডিনাৰটো খাম আৰু সকলে কামত ব্যস্ত হৈ আছে এয়া চাওক এই বিছনাখন এতিয়া মাষ্টৰজী কি কৰি আছে আপুনি কওক আমাৰ দৰ্শকসকলক মই কি কম এইটো কি কয় তাৰপিছতে এতিয়া কি কাম চলি আছে এইখিনি আপুনি আমাক কওক এটা ববিন কৰা কাম চলি আছে ববিন কৰা কাম চলি আছে ইয়াৰ পৰা কি হ'বগে ইয়াৰ পৰা আপোনাৰ যি কৰিব পাৰে মেখেলা কৰিব পাৰে গামোচা কৰিব পাৰে মেখেলা গামোচা চাদৰ মেখেলা শাৰী শাৰী যি কৰিব পাৰে এইটো ববিন বুলি কয় হয় নে তাঁতশালৰ প্ৰথম আৰম্ভণি মানে ববিন ন ওকে তো আমাৰ ইয়াত এতিয়া মহিলাসকলে ট্ৰেনিং লৈ আছে ন ট্ৰেনিং লৈ আছে তো আমাৰ মেইন কামখিনি একদম শালৰ আৰম্ভ হ'ব আপোনাৰ 3-4 দিনৰ ভিতৰত হৈ যাব হয় নে হে দোস্ত ইয়াত দেখিছা আমাৰ ইয়াত কেশৰ অংকিতা মই হয় ভতিজা আহক আমি অকণ দেখাও কালিৰ পূজা ভাগ আৰু আজিৰ নিয়মটো কিবা কিবি কৰি আছে আৰু আমি অকণ দেখাও আহক বলো গাইস কাম কৰিছে দেখিছে আৰু ন কাম কৰি আছে আপুনি কওক কিবা এটা কেনেকুৱা লাগিছে ভাল লাগিছে हेलो আমার উপর দেখানো যায় না এটা হয় আমার পিছফালটো দেখছ আমার পিছফালটো আক আপোনাৰ কাম চলি আছে দেখাও কোন সব কামৰ এইবিলাক প্লাষ্টাৰ মাৰিব এতিয়া চলি আছে আমাৰ ঠিক ঠাক আৰু দেখিছে পুরো পিছফালটো হবে যে আমার পূজা ভাগ আছিল যে কালি আপনার সেটাও অকণ দেখাই দিওঁ লাহে সব দেখাইছো আহক কালি পূজা হৈছিলে আহক লৈছে গাইছ পূজা হৈছে আৰু হৈছিল কালি ঘৰটো আপুনি চিনি পাইছে না ভালকে দেখাই এইটো চাওক কালি পূজা হোৱাটো ঘৰ দেখিছে গাইছ এতিয়া আহক মাষ্টৰ যিকোনো সুধো কিবা এটা সেই কিফালে মাষ্টৰজন আছে কিবা এটা সুধো আহক কেনেকুৱা লাগিছে কাম কৰি ইয়াত কি কম ভাল লাগিছে বুলি কৈছে বলক আপোনাৰ আখিনি কামখিনি দেখাই দিয়ক বলক গাইছ লৈ আহিছো গাইছ আপোনালোকৰ কাৰণে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব কেশৰ অংকিতা আৰু মই এতিয়া বলক আপোনাক বস্তুকেইটা দেখাম আমাৰ মিস্ত্ৰী কাম লাগি আছে
কেনেকুৱা লাগিছে কাম কৰি কেনেকুৱা লাগিছে কাম কৰি কেনেকুৱা লাগিছে কাম ভালে লাগিছে ভাল লাগিছে ন ভাল লাগিছে চবে ভালে লাগিছে যদি দামাও ভাল লাগিছে ন তাহক কামখিনি দেখাও আপোনাক দেখিছে গাইস ইয়াৰ কাপোৰ মানে কিবা কিবি ষ্টাৰ্ট হৈ আছে লাহে লাহে পাই যাব আৰু কেইটামান পিছত ফল চাই থাকক ধুনীয়াকৈ কেঁচেৰা অংকিতা ব্লগ গাইস আপুনি মই এতিয়া আহিছোঁ দেখিছে অংশমান ভূঞা আপুনি মোৰ ইটো ভিডিঅ'টো চাবলৈ লগ পাব এতিয়া মই আপোনাক দেখাম আমাৰ ইয়াত কি চলি আছে আপুনিতো গম পাইছে আপোনাক পূজা ভিডিঅ' দিছে দেখিছে ইণ্ডাষ্ট্ৰি খোলাৰ কাৰণে আপোনাক দিছে আৰু আপোনাক ময়ো অকণ দেখাই দিওঁ আৰু বলক তো গাইস এতিয়া আপোনাক আমাৰ কাপোৰ পুৰণি দেখাম হওক চাই থাকক গাইজ আজি মোৰ ভিডিঅ'টো ইমানলৈকে আছিলে আৰু যদিও আজি দেওবাৰ আছিলে আচলতে আমাৰ ইয়াত প্ৰশিক্ষণ চলিয়ে আছে দ্ৰুতগতিত আৰু আজি আচলতে আমি গৈছিলোঁ মোৰ ভতিজাৰ এডমিশ্যনৰ কাৰণে যদিও দেওবাৰ আছিলে যিহেতু মই মোৰ হাজবেণ্ডৰ ঘৰলৈ অহাকালি আকৌ গুচি যাম গতিকে আকৌ বা কেতিয়া সময় পাওঁ মাৰ ঘৰলৈ আহিবলৈ যিহেতু মাও অকলশৰীয়া তো আহিলে আচলতে দিনকেইটা আচলতে তেনেই সোনকালে গুচি যোৱা নিচিনাই হয় বা যিকেইদিন সময় পাওঁ আচলতে আহি পেলাই মাক সহায় কৰি দিবলৈ চেষ্টা কৰোঁ তো তথাপিতো চাওঁ এতিয়া দুইখন ঘৰে যিহেতু চাব লাগিব সমানে তো অহাকালি গৈ আছোঁ ঘৰলৈ আৰু আকৌ যেতিয়া কামখিনি ভালকৈ ষ্টাৰ্ট হৈয়ে আছে আৰু হ'বলৈ বহুতখিনি বাকী আছে তো আকৌ আহিবই লাগিব তো আপোনালোকে যিসকলে মোৰ ভিডিঅ' চাই আছে তেওঁলোকক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'টো চাই কাইণ্ডলি আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব লাইক কমেণ্ট আৰু শ্বেয়াৰো কৰি দিব আৰু আগন্তুক ভিডিঅ'বোৰ চাই থাকিবলৈ হ'লে আপোনালোকৰ সহায় সহযোগিতা লাগিব আৰু আপোনালোকৰ সহায় সহযোগিতা অবিহনে আচলতে আগবাঢ়ি যোৱাটো অসম্ভৱ সেয়েহে আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভালে পাইছে আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ মোৰ ব্লগটো ইমানেই আছিলে বাই বাই